গাইজ ধুনীয়া অফিচিয়েল আপোনালোকক স্বাগতম জনাইছোঁ আহিছোঁ এটা নতুন ভিডিঅ' লৈ আৰু আজি বিশ্বকৰ্মা পূজা বুলি ভিডিঅ'টো বনালোঁ আপোনালোকে চাই থাকিব গোটাই শেষলৈকে ভিডিঅ'টো স্কিপ নকৰি গোটাই শেষলৈকে চাই থাকিব কি আয়োজন কৰা হৈছে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু মই ধুনীয়াকৈ ভিডিঅ' কৰিম আপোনালোকে আৰু ভিডিঅ'টো ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে আপোনালোকে ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে ইউটিউবৰ কাষত থকা ৰঙা বটনটো প্লিজ দবাই দি ঘণ্টা বটনটো টিপি দিব ছাবস্ক্ৰাইব কৰি দিব প্লিজ এয়া বিশ্বকৰ্মা পূজা বুলি এভাগ পুথি পঢ়া হ'ল আৰু ঘৰতে আৰু দেখাই আছোঁ ৰ'বক এয়া মা চাহ বিলাই গৰমতে ফেনৰ তলত বহি ফালে ইয়া ভৰিয়াতটো এইবাৰ পাইডল লগাব ধৰিছে সেৱা লৈ আহো এতিয়া এয়া খুৰীমা আৰু মা দুয়ো সেৱা ল'ব যাব এতিয়া এতিয়া সেৱা লোৱাৰ টাইম হৈ গ'ল মা গ'ল ধুনু বা গ'ল মই গ'লোঁ আৰু ইয়া বৰমাও গ'ল খুৰীমাও গ'ল আৰু হিয়া বাইদেউ গ'ল এইখিনি দাইল আৰু দেখাই আছোঁ এয়া কি ধুনীয়াকৈ কালাৰটো আহিছে আৰু আছে ৰ'বক দেখাই আছোঁ এয়া বৰদেউতাই ইফালে চাই দিছে মোক এটা ফটো মাৰা বুলি কৈছে আৰু এইবিলাক মছলা যিমান লাগে আৰু এইবিলাকো আদা ৰহুন জ্বলা বটি হৈছে আৰু ইয়াৰ পিঁয়াজ চব্জি বনোৱা হোৱা নাই আৰু ইয়াৰ চাউল বনাব আৰু ভিতৰত আছে দেখাই আছোঁ আৰু এয়া বৰমা আৰু মই কিবা কৰি আছিলোঁ ঘৰতে ভাগ পূজা পাতিলে কি ধুনীয়া লাগে ন এয়া বিলাহী টপ বনাবলৈ বিলাহীখিনি কাটি থৈছে ধুনীয়াকৈ আৰু এয়া সৰু আলু ভাজিবৰ বাবে ধুই থৈ দিছে এয়া পাপৰ এক পেকেট এতিয়া ভাজিব আৰু এয়া চাই আছা টিপি আছে দুয়ো আৰু এইজনী লাজুকী লতা চুলিটো কাটি ল'লোঁ আজি যিহেতু বিশ্বকৰ্মা পূজা তো চবৰে কাৰণে বিশ্বকৰ্মা পূজা শুভেচ্ছা থাকিল ধুনু চুনা অফিচিয়েলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব দেখিছে কেনেকৈ কৈছে আপোনালোকে যদি মনত যদি দুখ লাগিছে তেতিয়াহ'লে কৈ দিব আৰু অলপমান যদি অকণমান মৰম বোলা বস্তুটো তেতিয়াহ'লে কৈ দিব তাৰ পিছত মই টিভি চাই আছে এয়া মায়ে খুৰাক চাহ দিব নি আছে এয়া ধুনু আৰু এয়া আমাৰ আইতা আৰু মা আৰু বিচনী মাৰি থকা আইতা আৰু ইয়াতে পুঠি চুঠি পঢ়ি আছে আৰু বহি ৰাখে গৰমতে বিচনী মাৰি আছে চবেই আৰু মোক দেখাই আছোঁ আৰু এয়া মই গাড়ীৰ ওপৰেদি গ্লাছত কৰিছোঁ মোক দেখাই নাপায় ভিডিঅ'ত সেইকাৰণে এয়া খুৰাও গ'ল আৰু এয়া এইফালে চাহ ফটো মাৰি দিম মই আৰু মই এয়া পাপৰ ছিঙি আছোঁ আৰু তাৰমানে কাটি আছোঁ ভাজিবৰ বাবে এয়া ধুনীয়াকৈ আৰু বাকীখিনি দেখাম একদম লাষ্টত আৰু এয়া মাৰি কিবা কৰি আছে মই পাপৰ কাটি আছোঁ আৰু জ্যেষ্ঠা বাহিৰত বহি আছে এয়া বৰদেউতা জেঠীমা মা ভাত বিলাই আছে আৰু এয়া প্ৰথম টিপ বহি গ'ল এয়া বহি থাকে কি ধুনীয়া লাগিছে এয়া আমাৰ আটাই এইটো আৰু এইটো আটাই হয় মা জেঠীমা বৰদেউতাহঁতে বিলাই আছে আৰু এয়া জেঠীমাহঁতৰ বাইদেউ এইটো হিয়া বাইদেউ আৰু এয়া আমাৰ ধুনু এয়া অলপ বেছিকৈ উঠাইছোঁ আৰু ইয়া পাপাহঁত এইটো বৰমা আৰু ইয়া পাপা আৰু কাষৰ বৰদেউতা
আৰু বৰদেউতাই চাবচোন ফটো উঠিবৰ কাৰণে কাষত আহি যায় একদম এয়া আৰু লাষ্টত দেখাই আছোঁ কি ধুনীয়াকৈ এটা ফটো মাৰিছে আৰু মায়ে ভাতেই বিলাই আছে এয়া ফটো মাৰিব লাগে বোলে আৰু এয়া মই য'ত মোবাইলটো নিওঁ বৰদেউতাই মোৰ কাষত যায় বহি ইমান চখ ফটো উঠিব এয়া ভণ্টি আৰু এয়া জ্যেষ্ঠা আৰু এয়া বৰমা আৰু এয়া ভণ্টি আৰু এই আইতা আৰু এইটো ভণ্টি বৰ ছোৱালী এইবাৰ আমাৰ ফেমিলিটো বহিছোঁ এয়া বৰদেউতা মই জেঠীমা মা আৰু ভণ্টিয়ে কিবা বিলাই আছে খাই লৈ আৰু এয়া বৰদেউতাক বোলে এটা ফটো মাৰিব লাগে আকৌ কৈছে এয়া চাওক একদম হাঁহিছোঁ আৰু কালি আমি একদম আপোনালোকে বৰদেউতাৰ কাৰণে এটা কমেণ্ট কৰি দিবচোন তেতিয়া মানুহটো অলপ ভাল পায় আৰু এই গৰমত ভাত বনালে খানা একদম মজা বনাইছে দেই আপোনালোকে একবাৰ আহিলে খাব পাব আৰু এয়া বৰমাই ভাত খাই আছে আৰু এইটো খুৰীমা মা কিবা দি আছে পানী দি আছে বোলে আৰু এয়া খুৰীমাক অলপ বেছিকৈ উঠাইছে অপাল লাজ একদম বৰমাই ইমান লাজ নকৰে এয়া বৰমাই চায়ে থাকে কিন্তু খুৰীমাই মোক কি কয় চাবচোন নকৰিবি এই ভিডিঅ' সেনেকৈ কৈছে এয়া হাও আপোনালোকে বেছিকৈ চাব দেই এইটো ভিডিঅ' কাটি এয়া হাও ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি দিব লাইক প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো সাবস্ক্রাইব কৰি দিব এ কই লাইক কইয়া কাহতা লাইক কমেন্ট শেয়ার কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব আৰু যে কিবা ভুল ভ্ৰান্তি হৈছে আমাক ক্ষমা কৰি দিব